वेलकम बैक टू माय चैनल। आई होप সকলো ভালে আছে আৰু এতিয়া ৰাতিপুৱা সময় আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছো। ভন্টিয়ে কামত লাগি আছে আৰু এতিয়া মই খাম। এয়া আজি মই ইয়াত চিৰা আৰু গাখীৰ লগত ফ্লেক্স সিডছ কেটামানো ইয়াত এড কৰি লৈছো। আজি শ্যাম্পু কৰিছিলো, শ্যাম্পু কাৰণে চুলি হুপা সব কাৰ্ল হৈ আছিল। ভন্টিক কৈছো অকমান ষ্ট্ৰেট কৰি দিবলৈ, তাহিয়া কৰি আছে। হেটো কৰি আছে। পুৰি গৈছে ভাজি হ'ব এতিয়া। এয়া আৰু এফালে কোমোৰা জালি কাটি থৈছো। আজিও চন্দা মাছ। এতিয়া মাছবিলাকৰ লাষ্ট মানে বেজটো ভাজি আছো। এইটো মাছবিলাক এইফালে সব ভাজি হৈ গ'ল আৰু এইফালে ৰেডি কৰি থৈ দিছো। মাছখিনি ভাজা পিছতে ৰাতিপুৱাতে মানে ৰঙলাও আগ চিঙা হৈছিলে আৰু ৰঙলাও আগৰ চব্জি বনাম বুলি ভাবি আছিলো আৰু সেইটো কাৰণে কাটি আছো এটা এটাকে। এইফালে ভন্টিয়ে শ্বুটিং কৰি আছিলে। ৰঙলাও আগ কোনে কেনেকৈ খায় মোক কমেন্টত জনাবচোন। আমাৰ আকৌ শুকানে আৰু এটো কি বুলি কয় সৰিয়হৰ লগতো বনাই খোৱা হয় কেতিয়াবা। আৰু মই ভন্টিৰ লগতে কথা পাতি আছিলো। তাই কিবা কিবি দেখুৱাই আছিলে, হেতুকে কৈ আছিলো মই। ভাত হৈ গ'ল। এয়া হৈছে ৰঙলাও আগ আৰু আলু লগত আৰু মাছো লোৱা হৈছিলে। এফালে খুৰীয়ে দিলে আচাৰ অকণ আৰু এয়া মাছতে এইটো ইয়াৰ কাৰণে এয়া সৰিয়হ পিচি থোৱা হৈছে। জাতিলাওৰ আন এখন চব্জি বনাই আছো, হেতু মই অন্য এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি নহলে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু হেতু কাৰণে মই এটো থুলমুলকে ৰাখিছো আৰু হেতু ভিডিঅ' মই আপোনালোকৰ লগত বেলেগ এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম। সো চাই যাব ভিডিঅ'টো এণ্ডলৈকে। এতিয়া বলক মই বাহিৰৰ অকমান হেইবিলাক দেখাই দিওঁগৈ। এতিয়া কাম কিমান কি আগবাঢ়িছে ঘৰৰ। সো বলক এবাৰ ওপৰলৈ দেখুৱাই আহোঁগৈ। এতিয়া গৈ আছো ওপৰলৈ। এফালৰ পৰাই দেখাই যাওঁ। এতিয়া সেকেন্ড চাৰ্টখনৰ কাৰণে এইবিলাক সব ৰেডি কৰি আছে। অলমোস্ট হৈ গ'ল। এইবিলাক সব দি দিলে। এইবিলাক গুটেই হোৱা পাৰিলে পলিথিন দিয়া হ'ল আৰু এইটো চিৰিটোতো মই দেখাইছিলোৱে আৰু ইয়াৰ ওপৰতে আৰু এখন হ'ব চাৰ্ট সৰুকে। চাওক আৰু অকণ ওপৰলৈ যাব পৰা অৱস্থা হৈ আছে। এনেকে চাওক বহুত ধুনীয়া বতাহ মাৰি আছে আৰু অকণ বতৰটো বেয়াও, ডাৱৰীয়া নিচিনাও অকমান হৈ আছিলে। ৰ'দও পৰি আছে। বৰষুণ আহে নে নাহে, আহিলেতো ভালেই কাৰণ বহুত গৰম। এতিয়া ভাত পানী খাই আজৰি হলো আৰু এতিয়া মানে অকমান বাহিৰতে বহো বুলি ভাবিছো। বাহিৰত ধুনীয়া বতাহ মাৰি আছে আৰু মাহঁতে খাই আছে। মায়ে খাই হৈ গ'ল, পাপাইহে খাই আছে এতিয়া। সো বলক যাওঁ বাহিৰলৈ। আৰু দুপৰীয়াৰ পিছত ভিডিঅ' অকনো বনোৱাই নহ'ল আৰু এতিয়া আবেলি 7টাই বাজি গ'লগৈ। এতিয়া ভাবিছো মই অকমান কলেজৰ নোটছ অলপকে লিখি লওঁ। এইডাল ট্ৰাইপড এনেই পৰি আছে, ইউজে কৰা নহয় এডাল। সো এইবিলাক হৈছে ল'ৰা-ছোৱালীৰ কাৰ কি সাবজেক্ট আছে সেইবিলাক চাব লাগে আৰু কোনে সেইবিলাক কামবিলাক কৰিছে নে নাই সেইবিলাক চাব লাগিব। আৰু এইখন মোৰ নোটছৰ বহি। এতিয়া মই ভাবিছোঁ নোটছকে অলপ লিখি লওঁ।
আৰু এটা বস্তু দেখাম বুলি ভাবিছিলোঁ। সেইটো হৈছে এইটো ট্ৰু এলিমেণ্টৰ ৰোষ্টেড ফ্লেক্স চিডছ। এইটো মই আজিৰ পৰা খাবলৈ ষ্টাৰ্ট কৰিছোঁ। চাওঁচোন ৰিজাল্টটো কেনেকুৱা হয়। এইটো খালে বোলে চুলি তুলি ভাল হয় আৰু PCOD কাৰণেও ভাল। চ' ওমেগা 3 ফেটি এচিড আছে ইয়াত, আৰু এইটো খোৱাটো বহুত ভাল ছোৱালী মানুহে। চ' সেইকাৰণে মই এইটো কিনি দিছোঁ এমেজনৰ পৰা। এমেজন নহয়, পাৰ্পলৰ পৰা কিনিছোঁ। আৰু এইটো ৰিজাল্টটো এমাহমান খাই চাওঁ কি বা হয়। আৰু এটা এইটো লৈছিলোঁ নিভিয়াৰ, উল্টাকৈ দেখাইছোঁ, নিভিয়া ক্ৰীম এটা লৈছিলোঁ। এইটো আৰু শ্বেম্পু এটাও লৈছিলোঁ, সেইটো ইউজে কৰিলোঁ আজি। সেইকাৰণে ইউজ কৰি পেলাই হেৰি কৰি থৈছোঁ। এইফালে ভণ্টি শুই আছে মোবাইল চাই চাই। চুলিকেইডাল ভালেই হৈ আছে আজি। চ' ৰিজাল্টবিলাকনো কি হয় এমাহমানৰ পিছতহে চাগে গম পাম। চ' এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। মই তেতিয়ালৈকে অলপমান নোটছ লিখি লওঁ কলেজৰ, কাৰণ বহুত নোটছ পেণ্ডিং হৈ আছে আৰু লিখাই নাই কেইবাদিনো। আৰু চ' এতিয়া লিখি লওঁ। সেইফালে ভণ্টিৰ হাত ওলাই আছে। আজিকালি ইমান গৰম হৈছে, মুখবিলাকৰ গতি নাইকিয়া হৈ গৈছে। এটাতো ফুলি থাকে, এনেই মোৰ মুখখন ফুলা, তাতে আৰু ফুলি থাকে এইবিলাক। আৰু ইমান অইলি হৈ গৈছে এই জেগাবিলাক, এইবিলাকৰ কাৰণে কিবা এটা কৰিব লাগিব। আপোনালোকৰ ওচৰতো যদি কিবা উপায় আছে, আইডিয়া আছে, তেন্তে মোক ক'ব, যাতে মই অইলি সেইবিলাক আঁতৰাব পাৰোঁ। বহুত অইলি, গৰমৰ দিনত চুবই নোৱাৰি। আৰু এইখিনি জেগা, এই এৰিয়াটো যে আৰু ক'বই নালাগে। এই এৰিয়াটো এইবিলাক, চ' এইবিলাকৰ কাৰণে কিবা এটা কৰিব লাগিব। চ' পাছে পৰে কিবা এটা মানে হেক উলিয়াই চাব লাগিব ইউটিউবৰ পৰাই। তাৰপিছত যদি মই কৰোঁ তেনেহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই নোটছ লিখোঁ বুলি কৈছিলোঁ, কিন্তু নোটছ একোৱে লিখা নহ'ল। এইহে বহি আছে কিবা কিবি কৰি, আৰু মায়ে আম কাটি আছিলে। চ' এতিয়া চবেই আম খাই লওঁ। টেঙা হ'ব যেন পাইছোঁ, খাইছোঁ। সেইৰে চিঞৰি আছে। অকণমান দি দিব পাৰিলেহেঁতেন। ক'লা নিমখ অলপ দি দিব পৰা গ'ল হয়। দেখা পাপাই টিভি চাই আছে। মাইনী আম খাবলৈ ঘূৰি ফুৰিছে। লৈ ল। আমাৰ ভাত পানী খাই আজৰি হ'লোঁ, আৰু এতিয়া সময় হৈছে ভিডিঅ'টো এণ্ড কৰা আৰু শুবলৈকো হৈছে।
সো আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে চাই আৰু যদিহে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে বাই বাই Good night. গুড নাইট